কৃষ্ণ কৃষ্ণ জয়গুরু শঙ্কৰ সৰ্বগুণাকম যাগেৰি নাহিকে উপাম তুহাৰী চৰণকো ৰেণু শতপতি বাৰেক কৰোঁ প্ৰণাম বাৰেক কৰোঁ প্ৰণাম। আজি এই সভাৰ সভাপতি আৰু সম্পাদক প্ৰভু, লগতে জিলা আৰু কেন্দ্ৰীয় শাখাৰ বিভিন্ন পদ সুশোভিত কৰি থকা বিষয়ববীয়া আইবাপ সমস্ত, লগতে ব্ৰজৰ গোপী সদৃশ আৰু বৈকুণ্ঠৰ পাৰিষদস্বৰূপ বাপ সমস্ত সকলোলৈকে মোৰ সেৱা নিবেদন কৰিলোঁ। পোনপ্ৰথমে ঐতিহ্যমণ্ডিত চৰাইদেউ জিলাত অৱস্থিত এই বাৰেগাঁৱত অনুষ্ঠিত ৪৭ সংখ্যক জিলা শাখাৰ বাৰ্ষিক অধিৱেশনখনিত দুআষাৰ ক'বৰ বাবে এই অভাগিনীক যি সুযোগ প্ৰদান কৰিলে, তাৰ বাবে জিলা শাখাৰ বিষয়ববীয়া আই বাপসকলক মই মোৰ কৃতজ্ঞতাৰ সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ, এজন মানুহক চৰিত্ৰৱান হ'বলৈ যি শিক্ষা লাগে, সেই শিক্ষা আমাৰ গুৰুজনাৰ আদৰ্শত আছে। এজন মানুহক মানুহ হিচাপে গঢ়ি তুলিবলৈ যি শিক্ষা লাগে, সেই শিক্ষা গুৰুজনাৰ আদৰ্শত আছে। গুৰুজনাৰ যি আদৰ্শ, সেয়া হৈছে আটাইতকৈ শাস্ত্ৰসন্মত আৰু সেয়া হৈছে বিজ্ঞানসন্মত আদৰ্শ। আমাৰ যুৱবক্তাই অনুযায়ী থৈ গ'ল আইনষ্টাইনৰ কথা যে বিজ্ঞানহীন ধৰ্ম অন্ধ আৰু ধৰ্মহীন বিজ্ঞান ঘোঁৰা, আৰু সেই কথা গুৰুজনাই বহু আগতেই অনুধাৱন কৰিছিল আৰু সেয়ে তেওঁ যি ৰীতি নীতি আদৰ্শ আমাক দি থৈ গ'ল, সেয়া সঁচাকৈ আছিল বিজ্ঞানসন্মত। আৰু সেই কথা আমি অনুধাৱন কৰিলোঁ কেতিয়া, যেতিয়া সমগ্ৰ বিশ্বত কৰোণা ভাইৰাছে বিয়পি পৰিছিল। সেই সময়ত আমি অনুধাৱন কৰিলোঁ, আমি যেতিয়া মাহ প্ৰসাদ বিলাওঁতে গামোচাখনেৰে আমাৰ মুখখন ঢাকি লওঁ, সেই মাস্ক সদৃশ গামোচাখনৰ গুৰুত্বৰ কথা আমি অনুধাৱন কৰিলোঁ, যেতিয়া আমি আমাৰ স্বামীৰ ঘৰত নাম কীৰ্তন কৰিবলৈ যাওঁ, তেতিয়া ঘৰৰ দুৱাৰ মুখত ৰাখি থোৱা পানী থোৱা পাত্ৰটিৰ কথা আমি সকলোৱে আমাৰ হাত আৰু ভৰি তিয়াই ভিতৰত সোমাওঁ। সেয়া আন একো নহয়, সেয়া চেনিটাইজেশ্যন, সেয়া শুদ্ধিকৰণ। এইয়াই আছিল আমাক গুৰুজনে দি যোৱা বিজ্ঞানসন্মত আদৰ্শ। গুৰুজনাৰ যি আদৰ্শ, গুৰুজনাৰ যি আমাৰ অসমত জন্মগ্ৰহণ কৰিলে, এয়া আমাৰ অসমবাসীৰ বাবে আশীৰ্বাদৰ কথা। সেয়ে হয়তো আমাৰ অসমবাসীৰ শিৰে শিৰে গুৰুজনাৰ আদৰ্শ বিয়পি আছে। আজি আমাৰ দৈনন্দিন কথা বাৰ্তাটো আমি গুৰুজনাৰ আদৰ্শৰে কৃষ্ণৰ নাম ল'ম। আমি উজুতি খাই দুখ পালোঁ, আমি কৃষ্ণ বুলি কওঁ। আজি গৰম উঠিছে, আমি কওঁ হে ভগৱান আজি ইমান গৰম। আমাৰ দৈনন্দিন কাম কাজতো ভগৱানৰ আদৰ্শৰে আমি কৃষ্ণৰ নাম ল'ব পাৰিছোঁ। এইয়াই হৈছে গুৰুজনাৰ মহৎ আদৰ্শ। আৰু এই গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ গঢ় লৈ উঠিছে আমাৰ এই মহান অনুষ্ঠানটি, আমাৰ প্ৰাণৰো প্ৰাণৰ মহান শ্ৰীমন্ত শংকৰদেৱ সংঘ এই অনুষ্ঠানটি। এই অনুষ্ঠানটিৰ জন্মগ্ৰহণ হৈছিল 1930 চনত। যেতিয়া গুৰুজনা বৈকুণ্ঠগামী হৈছিল, তেতিয়া বহু লোকে বিভিন্ন ধৰণে তেওঁ আদৰ্শবোৰ প্ৰচাৰ কৰিবলৈ লৈছিল আৰু সময়ৰ সোঁতত সেই আদৰ্শবোৰ প্ৰচাৰ কৰোঁতে কৰোঁতে
কিছু বেসঠিক হৈ পৰিছিল আৰু তেতিয়াই কেইজনমান স্বনামধন্য ব্যক্তি সেই অৱস্থাৰ উপশম ঘটাবলৈ ওলাই আহিছিল। বৰদোৱা থানৰ ৰমাকান্ত মুক্তিয়াৰাদৈ, হলধৰ ভূঞা আদি কৰি কেইবাজনো ভক্তবান লোকৰ আপ্ৰাণ প্ৰচেষ্টাত 1930 চনত জন্মগ্ৰহণ কৰিছিল এই অনুষ্ঠানটিয়ে। নাম পাইছিল শংকৰ সংঘ। আৰু সেই শংকৰ সংঘৰ প্ৰথমখন অধিৱেশনতেই আমাৰ এই অনুষ্ঠানটিয়ে আনুষ্ঠানিকতা আৰু প্ৰসাৰতা লাভ কৰিছিল। তাৰ পিছত 1935 চনত যি বাৰ্ষিক অধিৱেশন আছিল, সেই অধিৱেশনখন আছিল আমাৰ বাবে মাইলৰ খুঁটি। কিয়নো সেই অধিৱেশনখনিতে ককা নীলমণি ফুকনে আমাৰ অনুষ্ঠানটিত যোগদান কৰিছিল আৰু যোগদান কৰি অনুষ্ঠানটিৰ নামাকৰণ কৰিছিল শ্ৰী শ্ৰী শংকৰদেৱ সংঘ। তাৰ পিছতে 1970 চনত যি 39তম বাৰ্ষিক অধিৱেশন লখিমপুৰত অনুষ্ঠিত হৈছিল, সেই অনুষ্ঠানখনি বাৰ্ষিক অধিৱেশনখনি আমাৰ এই অনুষ্ঠানটি পুনৰ নামাকৰণ কৰি কৰা হয় শ্ৰীমন্ত শংকৰদেৱ সংঘ। আৰু তাৰ পিছৰে পৰা সমগ্ৰ অসম, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত আমাৰ অনুষ্ঠানটি জাকত জিলিকা আৰু এক শক্তিশালী অনুষ্ঠান হৈ পৰে। আৰু সেই ঐতিহ্য বৰ্তমানেও আমাৰ অসমত আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ঐতিহ্যমণ্ডিত হৈ আছে আৰু অটুট হৈ থাকিব। এই শংকৰ সংঘ অনুষ্ঠানটি আমাৰ প্ৰাণৰো প্ৰাণৰ অনুষ্ঠানটিয়ে আমাক আজি দিয়া নাই কি? যি সময়ত পৃথিৱীৰ প্ৰতিজন লোক অসৎ কামত লিপ্ত হৈছে, যুৱ যুৱতী শিশু এখন ৰঙীন পৃথিৱীত উঠি গৈছে, সেই সময়ত গুৰুজনাৰ আদৰ্শেৰে শ্ৰীমন্ত শংকৰ সংঘে আমাক এনে এখন পৃথিৱী আগবঢ়াই দিছে, য'ত আছে নৈতিকতাবোধ, মূল্যবোধ। এই অনুষ্ঠান এনে অনুষ্ঠান য'ত শিশুৰ পৰা আৰম্ভ কৰি যুৱক যুৱতী, পুৰুষ মহিলা, আকাল বৃদ্ধ বনিতা বয়োজ্যেষ্ঠ সকলোৱে সমান স্থান পায়। এয়া মাথো সম্ভৱ হয় শ্ৰীমন্ত শংকৰদেৱ সংঘতহে। এয়া আমাৰ বাবে অতি গৌৰৱৰ কথা। শ্ৰীমন্ত শংকৰদেৱ সংঘই শিশুসকলৰ বাবে এখন মঞ্চ তৈয়াৰ কৰি দিছে, যুৱসকলৰ বাবে এখন মঞ্চ তৈয়াৰ কৰি দিছে, আইসকলৰ বাবে এখন মঞ্চ তৈয়াৰ কৰি দিছে, তেওঁলোকৰ সাহিত্য আৰু সংস্কৃতি বিকাশ কৰিবৰ বাবে। যুৱসকলক এক দল গঠন কৰি দিছে সেৱা বাহিনী, যি সমগ্ৰ ভাৰতবৰ্ষতে এক শক্তিশালী দল, যাৰ সহায়ত আজি শ্ৰীমন্ত শংকৰদেৱ সংঘই লক্ষাধিক মানুহ উপস্থিত থকা এখন বাৰ্ষিক অধিৱেশন সুকলমে অনুষ্ঠিত কৰিব পাৰিছে। যি সময়ত সমাজত আইসকলক অৱহেলিত হিচাপে ৰখা হৈছিল, যি সময়ত আইসকলক মাথো ঘৰৰ কামতে সীমিত কৰি ৰখা হৈছিল, সেই সময়ত শ্ৰীমন্ত শংকৰদেৱ সংঘই আই মাতৃসকলক এখন মঞ্চ প্ৰদান কৰিছিল। 2015 চনত ভাৰতবৰ্ষৰ অন্য ৰাষ্ট্ৰত যেতিয়া বেটি বচাও বেটি পঢ়াও আঁচনিৰ দৰে আঁচনি ৰূপায়ণ কৰিব লগা হৈছিল, সেই সময় কিন্তু অসমত বহু বছৰ আগতেই 1995 চনৰ আগতেই আই মাতৃ কল্যাণ সমিতি গঠন কৰা হৈছিল। এয়া আমাৰ বাবে গৌৰৱৰ কথা। আই মাতৃৰ কথালৈ আহিছোঁ যেতিয়া, যোৱা বছৰ শেষৰ ফালে অনুষ্ঠিত শিশু যুৱ আই মাতৃ সমাৰোহৰ মোৰ কিছু ভাল লগা অভিজ্ঞতা আপোনালোকৰ লগত ভাগ বতৰা কৰি ল'ব বিচাৰিছোঁ। চৰাইদেউ জিলাৰ আই মাতৃ সমাৰোহত যেতিয়া অংশগ্ৰহণ কৰিবলৈ গৈছিলোঁ, তেতিয়া নৱপ্ৰজন্মৰ আই মাতৃসকলক চেৰ পেলাই দেখিছিলোঁ যে কেইবাগৰাকীও বয়োজ্যেষ্ঠ আই মাতৃ প্ৰতিযোগিতাত ভাগ ল'বলৈ আহিছিল। দেখি ভাল লাগিছিল। সেই বয়সতো তেওঁলোকৰ যি প্ৰতিদ্বন্দ্বিতা কৰা মানসিকতা, শাৰীৰিক শক্তি, মানসিক শক্তি, মঞ্চত কথা কোৱাৰ যি সাহস, সেই সাহস দেখি ভাল লাগিছিল। আমি নৱপ্ৰজন্ম আই মাতৃ হিচাপে সংকুচিত আছিলোঁ,
কিন্তু তেওঁলোকৰ সেই সাহস দেখি অনুপ্ৰাণিত হৈছিলোঁ। আশা কৰিছিলোঁ ভগৱানে আমাকো সেই শক্তি সেই বয়সলৈকে অটুট ৰাখক। তাৰ পিছতেই যোৱা বছৰ নৱেম্বৰ মাহৰ কেন্দ্ৰীয় যুৱ শিশু আই মাতৃ সমাৰোহ অনুষ্ঠিত হৈছিল হোজাই জিলাৰ কাকি অঞ্চলত। তাত দেখিছিলোঁ কেইবাগৰাকীও আই মাতৃ তেওঁলোকৰ নিজৰ নিজৰ জনজাতীয় সাজ পোছাকত পৰিধান কৰি সেই সমাৰোহখনিত উপস্থিত আছিল। দেখি ভাল লাগিছিল। আমি সততে কৈ থাকোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘই জাতি ধৰ্ম একো বাছ বিচাৰ নকৰে, উচ্চ নীচ একো বাছ বিচাৰ নকৰে, আৰু সেই উদাহৰণ সেইদিনা সেই সমাৰোহখনত দেখা পোৱা গৈছিল। সৰুতে যে পঢ়িছিলোঁ অনৈক্যৰ মাজত ঐক্য এই কথাষাৰৰ জলজত পট পট উদাহৰণ সেই সমাৰোহখনত সেইদিনা দেখা পোৱা গৈছিল। আজিৰ পৰা বহু বছৰ আগত যেতিয়া অসমত আইসকল ঘৰতে সোমাই আছিল, যেতিয়া আইসকলক লাও সদায় পাতৰ দলত বুলি অৱহিত কৰি ৰাখিছিল, সেই সময়ত এগৰাকী আই আছিল কনকলতা আই। তেখেতে অকলে 14জন সেৱকৰ লগত বৰদোৱা স্থান উদ্ধাৰ কৰিছিল। আৰু তেখেতে বৰদোৱা স্থান উদ্ধাৰ কৰাই নহয়, তেখেতে কেইবাগৰাকী শিষ্যক শৰণ দিছিল। আমি বিচাৰোঁ যে আমাৰ আই মাতৃসকল আজি ওলাই আহক, গুৰু দায়িত্ব লওক। আমি আই মাতৃসকলক সভাত দেখোঁ, নামঘৰত দেখোঁ, কিন্তু আমি যদি আজি এখন কাৰ্যসূচী চাওঁ তাত কিন্তু আমি আই মাতৃসকলৰ নাম নেদেখোঁ। আমি বিচাৰোঁ যে বাপ সমাজৰ দৰে আই মাতৃসকলক সেই গুৰু দায়িত্ব বহন কৰক। মাথো শিশু কল্যাণ যুৱ সমাৰোহৰ কল্যাণ সমিতিৰ দায়িত্বই নহয়, প্ৰাথমিক শাখা, জিলা শাখা, কেন্দ্ৰীয় শাখাৰ দায়িত্ব লওক। এয়া আমাৰ সমূহ আই মাতৃৰ ওচৰত প্ৰাৰ্থনা, অনুৰোধ। লগতে এক অনুৰোধ, আমি সকলোৱে কিশোৰ কিশোৰী অৱস্থাত আমাৰ যি সত্ৰীয়া নৃত্যৰ চৰ্চা, মাটি আখৰাৰ চৰ্চা কৰোঁ, সেইসমূহ আমি এটা বয়সত এৰি দিওঁ। সেয়া বাপ হওক আই হওক সকলোৱে এটা সময়ত আমি এৰি দিওঁ। কিন্তু আমাৰ গুৰুজনাই 95 বয়সতো তীৰ্থভ্ৰমণ কৰিছিল। সেই বয়সতো তেওঁ কেইবাকেজি ওজনৰ খোল লৈ খোল বাদন কৰি তাৰ তালে তালে নৃত্য প্ৰদৰ্শন কৰিছিল। তেওঁ সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰিছিল, মাটি আখৰা প্ৰদৰ্শন কৰিছিল। সেই চৰ্চা বিচাৰোঁ যে আমি আই বা সমস্তসকলে যাতে এতিয়াও এৰি নিদিওঁ। আমি কিশোৰ কিশোৰী অৱস্থাত সেই চৰ্চা কৰি এটা সময়ত আমি এৰি দিওঁ, কিন্তু আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী, তেখেতৰ গুৰুজনাৰ যি আদৰ্শ, যি সংস্কৃতি, সেয়া আমিয়েই ধৰি ৰাখিব লাগিব। আৰু আমি বিচাৰোঁ সমস্ত আই বাপ যুৱক যুৱতী সকলোৱে সেই চৰ্চা যেন অব্যাহত ৰাখে, সেই চৰ্চা যেন পুনৰ আৰম্ভ কৰে নতুনকৈ। আমাৰ বাবে আজি বহুত গৌৰৱৰ কথা যে আমাৰ যি শ্ৰীমন্ত শংকৰদেৱ সংঘ অনুষ্ঠান